মোর গানতে জলে শত যুগর কত অভিমান মতে নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে মোৰ কাষত যিগৰাকী ব্যক্তিক দেখিছে দেখিয়ে ইতিমধ্যে নিশ্চয় বুজিব পাৰিছে যে বৰ্তমান সামাজিক মাধ্যমত তেখেত বিশেষ এটা কাৰণত ভাইৰেল হৈ আছে। প্ৰথমতে তেখেতৰ পোছাকযোৰ দেখি আপোনালোকে নিশ্চয় তেখেতৰ পৰিচয়টো পাইছে, তথাপিও মই তেখেতক আনুষ্ঠানিকতাৰ খাতিৰত তেখেতৰ পৰিচয় কৰাই দিছো যে আজি মোৰ চেনেলটোত তেখেতক আমন্ত্ৰণ জনাইছো আৰু তেখেত হৈছে আমাৰ নলবাৰীৰে সুসন্তান বিপুল কুমাৰ বৈশ্য, ভাৰতীয় সৈন্য বাহিনীৰ তেখেত এগৰাকী জোৱান আৰু তেখেতৰ যি কণ্ঠ, যি সুৰীয়া কণ্ঠৰে গীত গায় ইতিমধ্যে ভাৰতীয় সৈন্য বাহিনীৰ পৰাও তেখেতে বঁটা পাইছে, পুৰস্কাৰ পাইছে আৰু আমাৰ নলবাৰীতো বিভিন্ন স্থানত তেখেতে ইতিমধ্যে অনুষ্ঠান কৰি আছে। খন্তেক সময় পিছত তেখেতে আৰু এটা অনুষ্ঠানলৈকে যাব, গতিকে আপোনাক স্বাগতম জনাইছো মোৰ চেনেললৈ। যদিও মই আপোনাক আনুষ্ঠানিকতাৰ খাতিৰত দৰ্শকসকলক আপোনাৰ চিনাকিটো কৰাই দিছো, তথাপিও আপোনাৰ সম্পূৰ্ণ পৰিচয়টো জনাই দিব। মোৰ পৰিচয়, মোৰ নাম বিপুল কুমাৰ বৈশ্য, গাঁও পাইকাৰকুছি, গুৱাকুছি, ডাকঘৰ গুৱাকুছি, থানা ঘগ্ৰাপাৰ, জিলা নলবাৰী, অসম। স্যাৰ কিমান বছৰ হ'ল আপোনাৰ এই কৰ্মত সৈন্য বাহিনীৰ জোৱান হিচাপে কৰ্মৰত? মোৰ এতিয়া বৰ্তমান 17 বছৰ চলি আছে। 17 বছৰ চলি আছে। আৰু ক'ত কৰ্মসংস্থাপন ক'ত? এতিয়া বৰ্তমান কৰ্মসংস্থাপন মোৰ জম্মু কাশ্মীৰ, শ্ৰীনগৰ, কাৰ্গিল, বাটালিক সেক্টৰত। জম্মু কাশ্মীৰতে কৰ্ম কৰি আছে ন? জম্মু কাশ্মীৰত স্যাৰ। গতিকে আমি সৈন্য বাহিনীৰ প্ৰতি যিটো সন্মান, সেই সন্মানটো তেখেতৰ প্ৰতি পুৰা আছে আৰু তেখেতেও যি কৰ্ম, নিজৰ কৰ্মত তেওঁৰ আদৰ্শ বা নিষ্ঠাৰে কাম কৰি আছে। তাৰে মাজতে তেওঁৰ এটা সুকীয়া স্থান হৈছে তেখেতে সুন্দৰভাৱে গীত পৰিবেশন কৰে আৰু গীত পৰিবেশন কৰি ইতিমধ্যে তেখেতে বহুত পুৰস্কাৰো পাইছে। প্ৰথমতে গীতৰ কথা আমি অলপ পিছত পাতিম, যদি অকণমান এটা গুণগুণাই দিব পাৰে আমাৰ দৰ্শকসকলক নিশ্চয় আপ্লুত হ'ব আপোনাৰ গীতটো শুনি। মোর গানতে জলে শত যুগর কত অভিমান, মোর গানে
দুখীয়াৰে চিৰ দুখীয়াৰে চিৰ পৰিত্ৰাণ মোৰ গানতে জ্বলে শত যুগৰ কত অভিমান বাহ একেবাৰে মানে হাত বহি যায় আপুনি যেটো সংগীতৰ যাত্ৰা মানে কেনেদৰে কেতিয়াৰ পৰা সংগীতৰ লগত জড়িত হৈ আছে মই হাই স্কুলত পঢ়ি থকা অৱস্থাতে মই সংগীত পৰিবেশন কৰিছিলো গীত মাত পৰিবেশন কৰিছিলো যেতিয়া মই ভৰ্তি হলো তাৰ পিছত মোৰ এই গীতৰ যেটো মোৰ মাধ্যম গীতৰ মাধ্যমটো মোৰ একেবাৰে নোহোৱা হৈ গৈছিলে এতিয়া মই তাতে এটা মই ভাল কাম কৰিছো এই ভাল কামটো কৰাৰ পিছত মোৰ আকৌ উৎসাহ উদ্দীপনা মোৰ বাঢ়ি গৈছে এই উৎসাহ উদ্দীপনাটোৰ কাৰণে মই আপোনালোকৰ মাজলৈ মই ওলাই আহিছো সংগীত মই বহুতে ভাল পাওঁ সংগীত অবিহনে মই জীয়াই থাকিব নোৱাৰো সংগীতজ্ঞ অৰ্থাৎ সংগীতৰ প্ৰতি সম্পূৰ্ণ এটা প্ৰেম ভাৱ মনোভাৱ বা ভাল পোৱা মনোভাৱ আছে আৰু সংগীত এইটো মধ্যে তেখেতে যেটো কথা ক'লে যে সংগীতক তেওঁ ভাল পায় আৰু সংগীতৰ বাবে তেওঁ সৰ্বস্ব ত্যাগ কৰিব পাৰে বৰ্তমান নলবাৰীত কেতিয়া আহিছিল আৰু নলবাৰীত অহাৰ পৰা আমি যেটো দেখিছো আপুনি মানে প্ৰতিদিনেই কি জানি অনুষ্ঠান কৰি আছে হয় মই নলবাৰীত আহিলো মই জানুৱাৰী 11 তাৰিখে মই ঘৰ পালো তাৰে পিছত মই 17 জানুৱাৰীৰ পৰা এতিয়ালৈকে মই একদিনো মোৰ ৰেষ্ট নাই মই প্ৰতিখন মঞ্চতে অসমৰ মানে প্ৰতিখন মঞ্চতে মই গীত গাই ঘূৰি ফুৰিছো মোৰ ৰাতি পহৰ হৈ যায় এতিয়া মোৰ কণ্ঠটো খুব বেয়া হৈ গৈছে মাতো ভাঙি গৈছে একেবাৰে মোৰ খুবেই বেয়া হৈছে তাৰে মাজেদি মই আনুষ্ঠানিকভাৱে মই অনুষ্ঠান মই বচাই ৰাখি আছো আপোনালোকৰ আশীৰ্বাদ লৈ হয় হয় আসলতে হয় তেখেতে প্ৰতিদিনে অনুষ্ঠান কৰি আছে তাৰ কাৰণে কিছু যেহেতু অতি মাত্ৰা ঠাণ্ডাও পৰিছে তাৰ কাৰণে কিছু তেওঁৰ মাতটো বহি গৈছে তথাপিও তেখেতক মানুহে বা ৰাইজে যেটো ভাল পায় আৰু সেইকাৰণে প্ৰতিদিনে তেখেতক অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাই আছে এফালে যদি দেশ মাতৃৰ সুৰক্ষাত তেওঁ কৰ্মৰত আনফালে কিন্তু সংগীতৰ প্ৰতি যেটো ভাল পোৱা মনোভাৱ হেতু ৰাখি তেওঁ সংগীতৰ চৰ্চা অব্যাহত ৰাখিছে যদি এটা দেশ মাতৃৰ প্ৰতি থকা এটা গান হিন্দীত আমি শুনিব পাৰো वतन को लागो जरा आंखों से भर लो पानी जो शहीद हुआ है उनकी जरा याद करो कुर्बानी ए मेरे वतन को लागो जरा आंखों से भर लो पानी जो शहीद हुआ है उनकी जरा याद करो कुर्बानी বঢ়িয়া লতা মংগেশকাৰে এই গীতটো প্ৰথমতে পৰিবেশন কৰিছিল অতি সুন্দৰ দেশ প্ৰেমীমূলক এটা গীত পৰিবেশন কৰিলে তেখেতে সংগীতৰ লগত আৰু মানে সংগীতৰ ক্ষেত্ৰত আপোনাৰ কেনেকুৱা পৰিকল্পনা কিবা বিশেষ আছে নেকি নাই সংগীতৰ ক্ষেত্ৰত মোৰ পৰিকল্পনা বিশেষ একো নাই মই আপোনালোকৰ মাজলৈ আহিছো চিপ মই আশীৰ্বাদ বিচাৰি গতিকে সংগীতটো মই খুবেই ভাল পাওঁ সংগীত দেখিলে মই ৰখিব নোৱাৰো থাকিবই নোৱাৰো সংগীত অবিহনে মোৰ একো নাই সংগীত মই খুবেই ভাল পাওঁ কিন্তু মই ভাৰতীয় সেনা বাহিনীত যোগদান কৰি সেনা বাহিনী হিচাপে মই মোৰ প্ৰথম কাম হ'ব সেনা বাহিনীত ৰক্ষণাবেক্ষণ দিয়াটো মোৰ এক নম্বৰ কাম তাৰে পিছত মই সংগীতৰ কথাটো ভাবিব লাগিব তাৰে পিছত মই সংগীতটো জীয়াই ৰাখিব পাৰিম মই জীয়াই থাকিলে সংগীতটো জীয়াই থাকিব যেহেতু মই সেনা বাহিনীত মই যোগদান কৰিছো সেনা বাহিনীৰ কামটো মোৰ এক নম্বৰ কাম প্ৰথম কাম নিশ্চয় হেতুটো কৰ্তব্য যেটো আপোনাৰ দায়িত্ব কৰ্তব্য হেতু থাকিবই হয় আপোনাৰ ফেভাৰিট সিঙ্গাৰ কোন মোৰ ফেভাৰিট সিঙ্গাৰ বুলি ঠিক তেনেকুৱা মোৰ ফেভাৰিট সিঙ্গাৰ মানে গীতিকাৰ সবে সমান হয় গীত আৰু নাম কত বেয়া নাই সবে সমান মোৰ মনত মোৰ যাৰ গীত ভাল লাগে মই তাৰে গীত গাওঁ যেনেকুৱা মই ডক্টৰ ভূপেন হাজৰিকাৰ গীত মই বেছি ভাল পাওঁ আৰু লগতে মই আধুনিক গীত জ্যোতি সংগীত ৰাভা সংগীত মোৰ গীতৰ কোনো সৰু ডাঙৰ নাই সব গীতে মই গাব পাৰো আপোনালোকে যদি গাব দিয়ে মই সব গীতে আৰম্ভ কৰিম জুবিন গাৰ্গৰ গীত মই জুবিন গাৰ্গৰ গীত আচলতে মই নাগাওঁ তেখেতৰ গীত গাবলৈ মই খুব টান পাওঁ জুবিন গাৰ্গক মই খুব ভাল পাওঁ কিন্তু কথা হ'ল মই তেখেতৰ গীত নাগাওঁ মই গানো শুনো তেখেতৰ খুবেই ভাল পাওঁ তেখেতৰ কণ্ঠটো খুবেই ভাল গতিকে মই তেখেতৰ গীত শুনি মই বেছি ভাল পাওঁ কেতিয়াবা হেতু হয় ন কিছুমান কণ্ঠশিল্পী বা গায়কৰ আমি গীত শুনিও ভাল পাওঁ যদিও আমি তেখেতৰ গীত মানে তেখেতে কোৱা মতে গীত গোৱা নাই কিন্তু তেখেতৰ গীত শুনি ভাল পোৱা যায় আৰু হেইটোৱে জুবিন গাৰ্গৰ সকলো গীতেই শুনি ভাল পায় খন্তে সময় পিছত আপোনাৰ আৰু এটা অনুষ্ঠান আছে ক'ত আছে মোৰ আজি আছে ৰাজকদমতল গোপাল মন্দিৰত
পাইকাৰকুছি পাণ্ডাৰ থানত পাণ্ডাৰ থানত মোৰ এটা প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমটো কৰিবলৈ মই ওলাইছো আজি যেহেতু এখেতৰ খন্তেক সময় পিছতে এটা অনুষ্ঠান আছে আৰু ইতিমধ্যে সেই অনুষ্ঠানটোত ৰাইজসকল আহিছেই গতিকে আমি আৰু বেছি সময় নলওঁ আপোনাৰ যেটো দায়িত্ব কৰ্তব্য প্ৰথম দেশমাতৃ হেতু আপুনি ইতিমধ্যে ক'লে আমিও আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো যাতে আপোনাৰ যেটো কৰ্তব্য সদায় নিষ্ঠাৰে কৰি যাওক আৰু সংগীতৰ প্ৰতি আপোনাৰ যেটো যাত্ৰা বা যেটো ভালপোৱা মনোভাৱ সংগীতৰ প্ৰতি যেটো চৰ্চা হেতু অব্যাহত ৰখাৰ কাৰণে আমিও এটা মানে আপোনালৈকে আহ্বান জনাইছো আৰু শেষত যদি এটি যিকোনো আপোনাৰ ভাল লগা গীতৰ কলিৰে আমি অনুষ্ঠানটো শেষ কৰিব বিচাৰো